হেল্ল' গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল এল লাইফষ্টাইল এণ্ড ব্লগ। আজি আমি এফালে আহিছোঁ, ক'লৈ আহিছোঁ দেখুৱাম, ভিডিঅ'টো চাই থাকিব। তো গাইজ এয়া চাওক, ভিডিঅ'টো চাগে দেখি ধৰিব পাৰিছে আপোনালোকে এইবোৰ কিহৰ পানী। এইবোৰ হৈছে বৰষুণৰ পানী। আমাৰ এইপিনে একেৰাহে এইকেইদিন বৰষুণ পৰিয়ে আছে। ওলাব পৰা নাই, ওলোৱা সোমোৱা কৰিব পৰা নাই ঘৰৰ পৰা। তো আজি অলপ বৰষুণটো এৰিছে, সেইকাৰণে অলপ ওলাই আহিলোঁ পথাৰৰ পিনে। আপোনালোকক দেখুৱাম ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ, কিহৰ ওপৰত বনাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। এয়া চাওক গাইছ, আকৌ বৰষুণ ধৰিয়ে আছে। একদম বৰষুণৰ কাৰণে কি যে হ'ব, ক'ৰবালৈ যাওঁ বুলি ক'লেও যাব নোৱাৰা হৈ আছে। এনেকুৱা অৱস্থা হৈ আছে বৰষুণৰ কাৰণে। মায়ে আৰু মই পথাৰলৈ আহিছোঁ। আপোনালোকে চাগে দাখন দেখি ভাবি আছে, এখন দাখন লৈ ক'লৈ গৈ আছে, কি কৰিবলৈ গৈ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। দালৈ আমি ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, ভিডিঅ'টো দেখুৱাম। একদম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজি দালৈ কি কাটিম আপোনালোকে গম পাই যাব ভিডিঅ'টো চাই থাকিলে। এয়া দেখিছেনে গাইজ, বৰষুণ পৰি গোটেই পানী খোজ দিবলৈ জেগা নাই। পথাৰলৈ ওলাই আহোঁ বুলি ভাবিলেও পানীখিনি দেখি ওলাই আহিব নোৱাৰা অৱস্থা হৈ আছে। দেখিছেনে গাইজ, এইবিলাক পানীয়ে গোটেই আৱৰি আছে পথাৰখন। আৰু এইপিনে চাওক, আকাশলৈ বৰষুণ কেনেকুৱা ধৰি আছে। এয়া চাওক, গোটেই পথাৰতে পানী। আপোনালোকক দেখুৱাইছোঁ, গোটেই চাইডতে পানীয়ে পানী একদম আৱৰি আছে। আৰু মায়ে দালৈ কি কাটিব চাওক। এয়া চাওক কি কাটিছে। কি হ'ল, জেওৰাখন বেকা হৈ আছে। তো জেওৰা খুঁটি দুটা পুতি দিলে ভালকৈ খুঁটি দুটা পুতি দিয়া পাছত এয়া চাওক, এতিয়া পিনে দি আমি যাম পথাৰলৈ। আৰু আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাগে ভাবি আছে দাখন লৈ কি কাটিব, কি কৰিব ঠিক নাই। আৰু আজি তাকে পথাৰলৈ গৈ আছোঁ, কি কাটো আজি ঠিক নাই। আৰু পাইছোঁহি লাহে লাহে। দেখিছেনে কেনেকুৱা বৰষুণ ধৰি আছে। আকৌ কি যে হ'ব বৰষুণৰ পৰা। আৰু গৈয়ে আছোঁ সন্ধিয়া। এতিয়া এয়া পালোহি, মায়ে গৈছে কাটিবলৈ। কি কাটিব চাওক। পাত কাটিবলৈ আহিছোঁ আমি ছাগলীৰ কাৰণে। এইকেইদিন বৰষুণৰ পথাৰত পানী হৈ গৈছে। তো সেইটো কাৰণে ছাগলী একো খাব পৰা নাই। ভাবিলোঁ বৰষুণ এতিয়া কমিল যেতিয়া, তো মায়ে আৰু মই পাতকে কেইটামান কাটি আনে ছাগলীক দিওঁ খাবলৈ। ছাগলীয়ে ভোকত থাকিব, খাবলৈ নাপালে তো চিঞৰি থাকিব। সেইটো কাৰণে পাত কাটি ল'লোঁ। আমাৰ ভাত কাটি লোৱা হৈ গ'ল। এতিয়া কাটি লৈ পিনে এতিয়া ঘৰলৈ যাম। তো আজি ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, বাই।